মানসিকভাৱে আঘাত পাই পুত্ৰ নচিকেতাই ভাত খাবলৈ এৰিলে। সি বুজি নাপায় ৰাজনীতিৰ মেৰপেচ। সি মাত্ৰ দেউতাকক কাষত পাব বিচাৰে। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা। খোৱা বোৱা মানুহৰ সৈতে কথা বতৰা এৰি নিজকে 2 মাহ ধৰি আবদ্ধ কৰিছে কোঠাত। হয়, আপোনালোকে ঠিকেই শুনিছে। এয়া কাৰাগাৰত বন্দিত্বৰ জীৱন কটোৱা পিতৃৰ বাবে মানসিকভাৱে ভাগি পৰা পুত্ৰৰ কথা। আমি ক'ব বিচাৰিছোঁ ৩৩০টা দিনে কাৰাগাৰত জীৱন অতিবাহিত কৰিবলগীয়া হোৱা অসমৰ বিভিন্ন সমস্যাৰ বাবে মাত মতা অখিল গগৈৰ কথা। কা আন্দোলনত আগভাগ লোৱা নেতাগৰাকীৰ ৰজাঘৰীয়া ৰাজনৈতিক মেৰপেচত পৰি দেশদ্ৰোহিতাৰ অভিযোগত আজি কাৰাবন্দী। উল্লেখ্য যে আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সাংবাদিকগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে। একাংশ সমৰ্থনকাৰীয়ে আৰম্ভ কৰিলে কেম্পেইন। ৰিলিজ অৰ্ণৱ গোস্বামী দিয়াৰ লগে লগেই দেখা পোৱা গৈছে বিপৰীত ছবিও। অখিল গগৈ বুলি তোলপাৰ লাগিছে সামাজিক মাধ্যমত। প্ৰশ্ন হয়, কেতিয়াকৈ মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ? ৰজাঘৰীয়াই বুজি পাবনে এগৰাকী পুত্ৰৰ মনৰ ব্যথা? নে এটাৰ পিছত এটা গোচৰত অভিযুক্ত হৈ কাৰাগাৰত বন্দী কৰি ৰাখিব বিচাৰিছে অখিল গগৈক? নিউজ ডেস্ক ৰিপৰ্ট, ই প্ৰাইম।